वेलकम टू स्टाडी लार्निंग। आजिर এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10 আৰু HS সেকেন্ড ইয়াৰৰ অসমীয়া গ্ৰামাৰৰ 20টা ইম্পৰ্টেণ্ট জতুৱা টাস্ক বা বাক্য ৰচনাৰ বিষয়ে। আৰু যিকেইটা জতুৱা টাস্ক বা বাক্য ৰচনা প্ৰিভিয়াছ ইয়াৰত পৰীক্ষাত আহিছিল আৰু 2022 বৰ্ষত ইয়াৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। তোমালোকলৈ মোৰ এটা আহ্বান যে তোমালোকে যি 20টা বাক্য ৰচনা মই আলোচনা কৰিম তোমালোকে তোমালোকৰ নোটছবুকত ধুনীয়াকৈ লিখি এইখিনি শিকি ল'বা, মিছ নকৰিবা। ইয়াৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। আৰু যদি এতিয়াও আমাৰ এই ষ্টাডি লাৰ্নিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জতুৱা টাছেৰে বাক্য ৰচনা কৰা। পানীত হাঁহ নচৰা মানে অতি শোচনীয় অৱস্থা। বৰ্তমান সময়ত বস্তুৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা। কাণে কাণ মাৰি মানে কোনোমতে 3 বাৰৰ মূৰত ল'ৰাটোৱে কাণে কাণ মাৰিহে পৰীক্ষাত পাছ কৰিলে। পানীৰ তলৰ কাঁইট মানে গোপন শত্ৰু। পানীৰ তলৰ কাঁইটে যিকোনো মুহূৰ্তত বিপদত পেলাব পাৰে। হাত দীঘল মানে কমতাশালী। মহাত্মা গান্ধী হাত দীঘল ব্যক্তি আছিল। কাষ পৰি জিঞ্জা মানে সম্পূৰ্ণ নিস্তব্ধ হোৱা। আকস্মাত অধ্যক্ষ উপস্থিত শ্ৰেণীকোঠাটো কাষ পৰি জিন গ'ল। আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা। আকাশত চাং পতাবিধৰ মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। খাইপাত ফলা অশলাগী লোক। ৰাহুল এজন খাইপাত ফলাবিধৰ মানুহ। চকুমুদা কুলি প্ৰবঞ্চক। ৰামক কোনে বিশ্বাস কৰে তেওঁ চকুমুদা কুলিহে। চকু চৰহা আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোকে আনৰ ভাল কামনা নকৰে। আচলৰ ধন অতি মৰমৰ। ৰহিম ঘৰখনৰ একমাত্ৰ ল'ৰা হোৱাৰ বাবে আচলৰ ধন। পাবত গজা মূল নোহোৱা। বৰ্তমান পাবত গজা নেতাৰে দেশখন ভৰি পৰিছে। দুৱাখুলীয়া অতিপাত খৰচী। কমলে ক'ৰ পৰা টকা সাচিব সি দুৱাখুলীয়াহে। বুকুৰ তেজ অতিকৈ আপোন। ঘৰখনৰ বুকুৰ তেজ। মানুহটো হঠাৎ বিদেশলৈ যোৱাত পৰিয়ালৰ মানুহৰ মন দুখত ভৰি পৰিল। সোণৰ চোলেং অতি মৰমৰ। সোণৰ চোলেং নাতিয়েকটো বিদেশলৈ যোৱাত আইতাকে খুব কান্দিলে। হাড় পেলা মৃত্যু হ। বহুলোকে কৰোণা ভাইৰাছৰ লগত যুঁজি শেষত নিজেই হাড় পেলালেগৈ। কপাল ফুটা দুৰ্ভাগ্য উপস্থিত হোৱা। একমাত্ৰ উপাৰ্জনকাৰী ডাঙৰ ল'ৰাটোৰ আকস্মিক মৃত্যু হোৱাত ঘৰখনৰে কপাল ফুটিল। পানীকৰ মানে নষ্ট কৰ। দেশত এটাৰ পিছত এটা মহামাৰীয়ে সকলো পানী কৰিলে। জয়দেউ কাকুতি মানে অতি অনুনয় বিনয় কৰা। জয়দেউ কাকুতি কৰিও ৰহিমে টকাকেইটা মালিকৰ পৰা উলিয়াব নোৱাৰিলে। দোলৰ লগত টেমেকা মানে ডাঙৰ মানুহৰ লগত ফুৰা সামান্য লোক। দোলৰ লগত টেমেকা হৈ আৰু কিমান দিন থাকিবি নিজাকৈ কিবা এটা নকৰ কিয়। চকুৰ পচাৰতে ঘটনাটো ঘটি গ'ল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।